আজি তৰালিপাৰা ড্ৰিম ষ্টুডিঅ'ত আমাৰ ৰক্ষক ফিল্মখনৰ অডিঅ'ৰ গানৰ কাম চলি আছে। তপন দা, খবৰ ভাল? খবৰ বৰ্তমান আজি ৰক্ষক ফিল্মখনৰ এটা গান আপুনি কম্প'জ কৰিছে বাৰু, গানটোৰ ওপৰত কিমান আশাবাদী? গানটোৰ ওপৰত মই খুবেই আশাবাদী, খুব ভাল হ'ব আৰু সুন্দৰ পদক্ষেপ আৰু অনুষ্ঠানৰ এই গোটেই টিমৰ মই শুভেচ্ছা প্ৰেৰণ কৰিছোঁ। মংগল হওক। তপন দা আমাৰ বহুত মৰমৰ, বহুত দিনৰ মূৰত চিনাকি হ'লোঁ যেন এনেকুৱা লাগে। গতিকে গানটো কেতিয়া মানে ওলাব? গানটো অতি সোনকালে ওলাব। শ্বুটিং কৰিব পাৰিম? শ্বুটিং কৰিব পৰা যাব। অ'কে। এই আমাৰ গগন দা, এই গানটো গগন দাই লিখিছে আৰু গগন দাই মোক স্পেচিয়েলি এই গানটো এটা গিফ্ট দিছে। গতিকে গগন দা, আপুনি এই গানটো কিমান ওপৰত আশাবাদী, কেনেকুৱা লাগিছে? গানটো লৈ মই বহু আশাবাদী আৰু এইটো এটা সুন্দৰ পদক্ষেপ আৰু মোৰ ফালৰ পৰা শুভকামনা থাকিল। ধন্যবাদ গগন দা, কিন্তু গানটো আমি প্ৰচাৰ কৰিব লাগিব। ঠিক আছে। আৰু এই গানটোত আমি নতুন দুজন শিল্পী গোৱাইছোঁ। এইজন মই নামটো ভালকৈ নাজানো, যোনটো বৰপেটা ল'ৰা, সঁচাকৈ ভাল গাইছে। মেঘদ্বীপ অঁ, মেঘদ্বীপ বৰপেটাৰ পৰা আহিছে। ভবাই নাছিলোঁ যে কি বা কৰে, কিন্তু গানটো এবাৰ গোৱাৰ পিছত এনেকুৱা লাগি গ'ল যে কি সুন্দৰ ভইচ। ধন্যবাদ জনাইছোঁ আপোনালৈ। আমাৰ লাকি প্ৰডাকশ্যনৰ ভাল লাগিল। হয় বাৰু, গানটোৰ ওপৰত তুমি গানটো গাই কেনেকুৱা লাগিছে? গানটো গাই ভাল লাগিছে, ভাল কম্প'জিশ্যন, ভাল কথা। গগন দা আৰু তপন দাদাৰ লগত প্ৰথমবাৰৰ বাবে কাম কৰিছোঁ, বা তোমাৰ লগতো প্ৰথমবাৰৰ বাবে কাম কৰিছোঁ, খুব ভাল লাগিছে। আৰু চিনেমাখনলৈ মোৰ বহুত বহুত শুভেচ্ছা, শুভকামনা। আগন্তুক কামখিনিও ভালে ভালে যাতে হয়, তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আৰু তোমাক হয়তো আমাৰ নেক্সট প্ৰজেক্টত গান গোৱাৰ চিন্তা এটা কৰিম। আৰু তুমি এবাৰ অকণমান গাই দিয়া না, ভাল লাগিব, সকলোৱে শুনিব। টিক 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 সময় ঘড়ি বাজে, টিক 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 সময় ঘড়ি বাজে, বাকীখিনি মানে আমাক গাবলৈ চেষ্টা কৰে, নহ'লে গানটো নাচাব। আৰু শুনিব লাগিব ন মানুহে। এইবাৰ আমি যাম আমাৰ মোৰ ফ্ৰেণ্ড হিতেশ। গতিকে হিতেশক মই আগৰ পৰাই আমাৰ এটা ভাল চিনাকি আছে, যি নহওক মোৰ এইবাৰ 2 নম্বৰ চিনেমাৰ গানটো গাইছে। আৰু গানটোৰ ওপৰত দুজনে গাইছা, তোমাৰ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আৰু মেঘদ্বীপ ন, খুব ভাল ভইচ, ভাল লাগিছে গাই তেখেতৰ লগত। চ' বাকী ৰুবুল দাৰ লগততো মই আগতে কাম কৰি আছোঁ, আমি আগৰ ঈশ্বৰ চিনেমাখনতো আমি গাইছোঁ। চ' বাকী গগন দা আৰু তপন দাক মই আগতে লগ পাইছোঁ যদিও মানে আজি মানে ডাইৰেক্টলি লগ পাইছোঁ আৰু ভাল লাগিছে। তেখেতসকলৰ মানে যিটো আইডিয়া বা যিখিনি মানে ধাৰণা, তেখেতসকলৰ বহুত ভাল। আৰু গানটোৰ কথাখিনি খুব সুন্দৰ আৰু বঢ়িয়া আৰু মানে ধুনীয়া। মানে তেখেতে বস্তুটো এনেকৈ কাম কৰিলে মানে কিছুমান শিকাও যায় বা কিছুমান আইডিয়াও পোৱা যায়। চ' মানে ভাল লাগিলে তেখেতসকলৰ লগত কাম কৰি, আৰু গানটো সঁচাকৈ ভাল লাগিছে। আৰু চিনেমাখন ৰক্ষক চিনেমাখন সোনকালে ওলাব। গানটো আমি সোনকালে মানে মিক্সিং কৰি উলিয়াই দিম ৰাইজৰ আগত। চ' আমি সকলো আশাবাদী চিনেমাখনক লৈ। চ' ধন্যবাদ প্ৰডাকশ্যনৰ ফালৰ পৰা। এতিয়া আমি গান আৰম্ভ কৰোঁ, আহক। এয়া ষ্টুডিঅ'ৰ গান চলি আছে। টিক 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 সময় ঘড়ি বাজে, টিক 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 সময় ঘড়ি বাজে, টিক 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 সময় ঘড়ি বাজে।